সুপ্ৰভাত সকলোলৈ। এতিয়া বাজিছে পুৱাৰ ভাগৰ ৮ আৰু এইটো হৈছে মোৰ জীৱনৰ ফাৰ্ষ্ট মিনি ব্লগ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। আৰু এতিয়া আহিছোঁ আমি বৌহঁতৰ ঘৰলৈ। আৰু এইফালে নিচাৱে ৰদ লৈ আছে। আৰু ঠাণ্ডা দিনত বাৰু কাৰ কাৰ এনেদৰে ৰদ লৈ ভাল লাগে মোক কমেণ্ট কৰিবচোন দেই। মোৰ কিন্তু বহুত ভাল লাগে। এইফালে আকৌ মা আৰু বৌৱে অথনিৰ পৰা ইখনৰ পাছত সিখন চাদৰ লৈ গাত মেৰিয়াই কিনো কৰি আছে পাই একো ধৰিবই পৰা নাই আমি। চাওঁতে চাওঁতে কাতি পাৰ হৈ আঘোণ পালেহি। আৰু এতিয়া হৈছেহে আৰু আমাৰ গাঁৱৰ মহিলাসকলৰ বাবে গোটেই দিনৰ দিনটো পথাৰত তল মূৰ ওপৰ কৰিব নোৱাৰাকৈ ধান কাটি থাকে। আৰু ধীৰে ধীৰে আমাৰ বৌ পথাৰলৈ বুলি যাত্ৰা কৰিলে। আৰু দেখিছেনে এইবিলাক ধান কি যে ধুনীয়া। ৰাতিপুৱাৰ ভাগৰ এই পৰিৱেশটো বৰ ধুনীয়া নহয়নে বাৰু? আৰু সকলোতকৈ ভাল লগা মাহকেইটাই হৈছে এইকেইটা। যেতিয়া আঘোণত ধান পকে চব ফেলে সোণালী ৰঙেৰে ভৰি পৰি থাকে আৰু কি ধুনীয়া লাগে নহয়নে বাৰু? আৰু এইফালে মামী আৰু নানু ভাইটিৰ লগত আমি গ'লোঁ মাহঁতৰ ওচৰলৈ। আচলতে মাহঁতৰ ওচৰলৈ বুলি নহয়, আমি গৈছিলোঁ দদৌহঁতৰ ঘৰলৈ। ইয়াতে মাহঁতক ধান দোৱা দেখি আমি পথাৰতে ৰ'লোঁ। নানু ভাইটি আৰু মোক পথাৰৰ পৰা মাহঁতে ঘৰলৈ পঠিয়াই দিলে। আৰু আহি মই এয়া, আপোনালোকে ভাবিছে চাগে ইমান সাজি কাচি ক'লৈ যাওঁ। মই ক'তো বিয়া খাবলৈ নাযাওঁ, মই এটা কভাৰ ভিডিঅ' বনাম, আপোনালোকে চাব দেই। আৰু এইফালে চাওঁতে চাওঁতে আমাৰ কেমেৰামেন বিদ্যুৎ দাদা আহি পাই গ'লহি। আৰু আমি গৈ গৈ আমাৰ গন্তব্য স্থানত উপস্থিত হ'লোঁ। আৰু আজিলৈ ইমানেই দেই, বাই বাই। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। আৰু মই কেইখনমান ফটো উঠিছিলোঁ চাওকচোন, ভাল লাগিছেনে? যদি ভাল লাগে কমেণ্ট কৰিব দেই। বাই।